নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৰণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ফুড এণ্ড ট্ৰেভেলিং ব্লগ। মাছ কি পাইছে দেখাই লম। দেখিছে বন্ধুসকল? দেখিছে। এয়া হ'ল বেচা মাছ পাইছে, লগতে পুঠি মাছ পাইছে, লগতে দৰকিনা মাছ পাইছে। এয়া হ'ল খলিহনা, কিছুমানে কয় খলিহনা, আমি কওঁ খৰচা মাছ। দেখিছে বন্ধুসকল? এয়া হ'ল গৰৈ মাছ, আমি গৰৈ মাছক কওঁ টাকি মাছ। এই মাছখিনি আজি আমি মেষ্টা টেঙা পাত তুলি আনিছো। এই মেষ্টা টেঙাৰ পাতখিনি আজি বন্ধুসকল বন্ধুসকল এয়া দেখিছে, এইখিনি মাৰি অনা মাছ হয়। এনে গৰৈ মাছ আছে আৰু ইয়াত মিছল আছে। এইখিনি ভাজি থৈছে আৰু এইখিনি পিঠালি হয়, টেঙা দিব পাৰিছে। এইখিনি পিঠালি হয়। ইয়াত মেষ্টা টেঙাটো দি দিছে, টেঙা পিঠালি বনোৱা হ'ব, ৰেডি হৈছে। অলপমান টেঙা দিছে কাৰণ টেঙাটো জোল হ'ব আজি, ভাজি নহয়। ইয়াতে পিঁয়াজ নহৰু গোটেইখিনি আছে। মই নাছিলোঁ, সেইকাৰণে মাৰ ভিডিঅ'টো বনাব পৰা নাই। অলপ বনাইছিল আগতে মাছখিনি মৰাখিনি আমাৰ ভাইটিৰ সহায়ক। জলকীয়া দিছে, ইয়াত পিঁয়াজ দিছে আৰু নহৰু বুটলি দিছে। তেলি গুড়িখিনি পানীৰ লগত মিক্স কৰি দিছে, ইয়াত দিব। এতিয়া জল বনাব সেইকাৰণে দেখিছে। পিঠালি গুড়খিনি দিলে, এতিয়া পিঠালি গুড়খিনি দিলে বন্ধুসকল দেখা পাইছে। নিমখ হালধি দিব বাকী আছে। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিব। সোৱাদ অনুযায়ী অলপ টেঙাত মানে অলপ নিমখটো বেছি লাগে, সোৱাদ অনুযায়ী নিমখ দি দিছে। হালধি গুড়া দিব এতিয়া। ইয়াত আৰু একো মছলা নালাগে। পানীখিনি মানে পিঠালি গুড়খিনি বইল হৈ গ'লে হৈয়ে যাব। অকল বইল হ'বলৈ সময় লাগিব অলপমান। আৰু এইটো এনেকৈ পিঠালি গুড়খিনি দি এইটো লাৰি থাকিব লাগে, মানে তলত নালাগিব। পিঠালি গুড়খিনি বন্ধুসকল দেখা পাইছে। এয়া অলপমান এতিয়া পানী দিয়া হ'ব, মানে কিয় দেখা পাইছে এইখিনি অলপমান ভাৰী হৈ গৈছে। অলপ বইল কৰিবৰ কাৰণে অলপমান পানী দিব লাগিব। এয়া দেখিছে বন্ধুসকল, পানী দি দিলে মায়ে। এতিয়া অলপমান পাতল হৈ গ'ল আৰু এইখিনি এনেকৈ লাৰিব লাগে, মানে লাৰি থাকিব লাগে, নহ'লে তলত কেৰাহীৰ তলত লাগি যাব। তেতিয়া মানে সিদ্ধ হ'ব লাগিব এনেকৈ লাৰি লাৰি। আৰু তেতিয়া মানে যদি কেৰাহীৰ তলত লাগি যায় তেতিয়া মানে চব্জিটো মানে কি টেষ্টটো নালাগিব, মানে পুৰা এটা ফ্লেভাৰটো আহে, এইটো বেয়া, মানে এইটো ভাল নালাগে। এতিয়া বন্ধুসকল দেখা পাইছে বইল হ'ব লাগিব। গৰৈ মাছখিনি দি দিব আৰু এইটো বইল কৰিব। এনেকৈ দেখা পাইছে মাছখিনি দি দিলে। বহুত মাছ আছে। ইপিনে তলত এইটো কিবা বনাই থৈছে। বন্ধুসকল আপোনালোকে দেখিব পাৰিব। অলপ পিছত মই দেখাই আছোঁ, বেলেগকৈ খাব লাগিব। দেখিছে এতিয়া বইল হৈ আছে। দেখিছে এয়া বন্ধুসকল বইল হৈ আছে। এতিয়া চাওক আপোনালোকে ভিডিঅ'খিনি চাই থাকিব আৰু স্কিপ নকৰাকৈ চাব দেই ভিডিঅ'খিনি। কাৰণ স্কিপ কৰিলে ভিডিঅ'টো চাই কিনে ইণ্টাৰেষ্ট নাপাব। স্কিপ নকৰাকৈ চাব বন্ধুসকল। এয়া আপোনালোকে চাই আছে, এতিয়া বইল হৈ আছে। এতিয়া আৰু এটা বইল হৈছে, অলপ পিছতে নমাই দিব, ৰেডি হৈ গ'ল। কাটিব লাগে বন্ধুসকল। আমাৰ গাঁৱৰ যিটো মানে চিম্পুল খানা, এইটো মানে গাঁৱৰ মানুহবিলাকে গম পায় বেছিকৈ চিম্পুল খানা হয় এইটো।
ইয়াত মানে কোনো চিম্পল এতিয়া চাওক বন্ধুসকল গেছটো নমাই দিব বন্ধ কৰি দিছোঁ এতিয়া বন্ধ হৈ গ'ল চব্জিটো হৈ গ'ল এতিয়া আহকচোন বন্ধুসকল আমি খাই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে বন্ধুসকল বহুত বঢ়িয়া টেষ্ট হয় আৰু আপোনালোকে খাই যাব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো ইমানতে সামৰিলোঁ আহি আছে আৰু বেলেগ ভিডিঅ' নতুন আপোনালোকে চাই থাকিব